নমস্কাৰ বন্ধুসকল, আজি মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি অসমীয়া নৱবৰ্ষৰ প্ৰথমখন ভাওনা আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষৰ আৰু আমাৰ বাপুদিয়াখন বিহুটিৰ আন্তৰিক শুভেচ্ছা আৰু মৰম জ্ঞাপন কৰিছোঁ। তো লাহেকৈ ওলাইছোঁ, গাড়ীত বস্তু চস্তু ভৰাই প্ৰায় ৰেডি হৈছোঁ। ভাওনালৈ আমি যোৱা কথা আছিলে, মানে আজি আমাৰ জেঠাইহঁতৰ ঘৰৰ ওচৰতে ভাওনা যোৱাৰ কথা আছিলে। 3টামান বজাত যোৱা কথা আছিলে, কিন্তু 3টাতকৈ আগত যাবলগীয়া হৈছে, কাৰণ পেট পোৱা আহি ৰেডি পেট পোৱা অথাৰিমা কি খেলা কৰি দিয়া। আজি মই চব গুটি দিব বিচাৰিছিলোঁ, মই চব গুটি নোপোৱাকৈ ওলাইছিলে। আজি মই একো নাখাওঁ, কাৰণ এই মোক খালে বেয়া পায়। আচলতে বেয়া বেয়া সঁচা ধাৰ কৰি দিছোঁ। তেখেতৰ পেট বেয়া কৈছে, মই কৈছোঁ আমাৰ ঘৰতে হাগিব নাই বোলে, নহ'ব বোলে, ঠাই ঘৰত গৈ পিনি হাগিম বুলি কৈছে আৰু দেখুৱাই আপোনালোকে চাই থাকিব। লাহেকৈ ৰখিছোঁ, খুৱাই দিছোঁ আৰু লগৰহঁতক মই তেখেতক বোলে ৰাতিলৈ 2টা ষ্টিং লাগেই, নহ'লে এনাৰ্জিটো কমি যায়। যিকোনো পৰিস্থিতি ষ্টিং লাগিব ৰাতিলৈ 2টা, নহয় নাই। আমাৰ এই দেৱীকুৰক খুৱাই মেলিছোঁ। মই আপোনালোকক আৰম্ভণিতে এনেকুৱা নাছিলোঁ পেট পোহা বুলি, পুহি নিছোঁ আৰু উপায় নাই, পুহিবনো কি। এইটো আৰম্ভণি অকল এইটোহে দিছে দেই, বেলেগ আৰু নোখোৱাই। খুৱাম চাই থাকিব বোলে। কিছুক কম বোলো কেৰিবেগটো পেলাই দিওঁ বোলে, নাই বোলে প্ৰসাদ দি বোলে কেৰিবেগটো থৈ দিয়া বোলে। কিমান ৰাখোঁ ওপৰ মাল, চিন্তা কৰক আপোনালোকে। খাইছে আৰু ৰাইজে চাই থকা, আপোনালোকক আৰু দেখুৱাই গৈ আছোঁ। আজি ব্লগ বনাব নোৱাৰিলোঁ, আজি মানে তেল দেখাই গৈছে। এফালে মেকআপ কৰিবলগীয়া আছে, চবত লাগিবলগীয়া ব্লগ তেল দেখাই গৈছে। এইফালে আমাৰ পেট পোহা খাই কৰি আজৰি। মাজে মাজে তিনিবাৰ ভাল লাগিছে। মাজে মাজে মই ভিডিঅ'খিনি বনাই দিওঁ, আপোনালোকে চাব। ভাওনা চলি আছে দুটো কৰি। তুমি আমার ঘরের You know
তাৰপিছত কওক ভাওনা শেষ আৰু এতিয়া ৰাইজসকল বাকীখিনি দেখাব নোৱাৰিলোঁ বেয়া নাপাব খাবলৈ যেনে অকণমান এটা খাই আহিছিলে আমাৰ জেঠাইখন মাংস দি 3বাৰ ভাত লৈ পিনি ভাত খালে আৰু এতিয়া চাওক এতিয়া আকৌ ৰাজহুৱা খানা আকৌ এতিয়া ভাতটো খাবলৈ আহিছে মানুহটো আপুনি আচলতে কথাটো কি আচলতে এওঁৰ চুলিৰ পৰা একদম ভৰি নখলৈকে পেট আছে নেকি আপোনাৰ সেইটো खत्म बाय बाय टाटा गुड बाय गया কথা কৈ দিয়কচোন মাত্ৰ মোৰ পেট আছে আপোনাৰ কি আছে মোৰ পেট প্ৰতিভা চব আছে চাওক দেখাই দেখাব নোৱাৰি এতিয়া ৰাইজসকলক কিন্তু আপোনাৰ চুলিৰ পৰা একদম নখলৈকে পেট আছে নেকি চুলিৰ পৰা নখ বাবে মানে চুলিৰ পৰা নখলৈকে পেট থকাৰ বাবে আপুনি খাব পাৰে নেকি তো বাকী দেখুৱাইছোঁ আপোনালোকক চাই থাকক বন্ধুসকল এয়া ভাত পানী তাত জেঠাইকক খাই পিনি আজৰি হ'লোঁ তো এয়া বন্ধুসকল ভাওনা শেষ জেঠাইঘৰত আমি চাহ অকণমান খালোঁ আৰু আচলতে জেঠাইঘৰত অকণমান হুলস্থুল হ'বলৈ বেয়া যে মানুহবোৰ শুই আছিলে বাকী জেঠাই তেনেকৈ চাহ তাহ বনাই দিলে চাহ তাহ খালোঁ আৰু আমাৰ পেট খোৱা আকৌ চাহকণ খুৱাই থৈ আহিলোঁ আমি এতিয়া পাইলত গাড়ী চলাই গৈ আছোঁ পাইলট হয় গাড়ী নচলায় পাইলটে একেটা ভুলো কৈছে আচলতে পাইলটে গাড়ী নচলায় ন ভুল হৈ গৈছে দেই অঁ তো আমি ঘৰলৈ আহি আছোঁ আৰু দেই বন্ধুসকল আৰু আজি মানে মেকআপ চেকআপ কৰি মেলি সময় পৰি গ'লো ন সেইকাৰণে ভালকৈ ব্লগটো বনাবলৈ নহ'ল হ'লেও তথাপিও মাজে মাজে ভাওনা ক্লিপ ভৰাই দিছোঁ আপোনালোকে চাব আৰু ৰাইজসকল তো আজিলৈ ব্লগটো ইমানতে সামৰি মাৰিছোঁ তো গুড নাইট শুভৰাত্ৰি বন্ধুসকল পৰমাত্মাই কাষে নাও চপাই দিলা এয়া কৃষ্ণ ৰাধাক কৈছে এ ৰাধা সুন্দৰী কাষে চপাই দিলো নয় ৰাধা সুন্দৰী আহা মথুৰালৈ যাওঁ হে ৰাধা সুন্দৰী কাষে চপাই দিলো নয়